Hello friends, welcome to my YouTube channel. আজি শিশু দিৱসটোনো আমি স্কুলত কেনেকৈ উদযাপন কৰিছোঁ তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ বাবে শ্বেয়াৰ কৰিছোঁ। 1889 14 নৱেম্বৰ তাৰিখটোতে আমাৰ প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেওঁ আছিল আমাৰ সকলোৰে চিনাকি অতিকৈ মৰমৰ আমাৰ শিশুসকলৰ মাজত অতিকৈ জনপ্ৰিয় পণ্ডিত জৱাহৰলাল নেহৰু। তেওঁৰ জন্মদিনটোৰ ওপৰত ভিত্তি কৰি আজিৰ দিনটো সকলোৱে আমি শিশু দিৱস হিচাপে পালন কৰোঁ। আৰু সেই দিনটো আমাৰ স্কুলত আমি কেনেকৈ উদযাপন কৰিছোঁ তাৰে কিছুমান মুহূৰ্ত দেখাইছোঁ আপোনালোকক। সেইদিনাখন আমি প্ৰথম প্ৰাৰ্থনা সভাখন আৰম্ভ কৰিছিলোঁ। আমাৰ শিক্ষকসকলে কিছুমানে গান গাইছিলোঁ, কবিতা গাইছিলোঁ, তেনেকৈ আৰম্ভ কৰিছোঁ। আৰু সেইদিনাখন আমি সকলোৱে আমাৰ ড্ৰেছ কোডটো মিলাই লৈছিলোঁ, সকলোৱে ব্লেক কালাৰ পিন্ধিছিলোঁ। তাৰপিছত আমি পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচীৰে আমাৰ পিছৰ কাৰ্যসূচীখিনি আগবঢ়াই লৈ গৈছোঁ। তাৰপিছত আমাৰ প্ৰিন্সিপাল ছাৰে শিশুসকলক চিলড্ৰেন ডেৰ ওপৰত কিছুমান কথা অৱগত কৰালে। আৰু চিলড্ৰেন ডেটো আমি কাৰ জন্মদিন হিচাপে আমি পালন কৰোঁ সেই বিষয়ে তেওঁলোকক জনালে। ইয়াৰ পিছতে আমি আমাৰ দিনটো নাচ গানৰ মাজেৰে আৰম্ভ কৰিলোঁ আৰু নাচ গানৰ মাজেৰে শেষ কৰিছোঁ। আমি প্ৰতিটো ক্লাছ একেলগে মাতি আনি চবকে একেলগে বাহিৰত বহালোঁ, মানে গোটেই 4 ৰাউণ্ডত বহাই ল'লোঁ। তাৰপৰা চবকে মাজলৈ মাতি আনি প্ৰতিটো ক্লাছ এটা ক্লাছকৈ ডান্স কৰিবলৈ দিছিলোঁ। কণমানিকেইটা অকলে এবাৰ ডান্স কৰিলে বাৰু, তেওঁলোকে কিবা কৰিম বুলি ঘৰৰ পৰাই ভাবি আহিছিলে। কণমানিজনী ইমান মৰম লগা, ইমান ধুনীয়াকৈ নাচিছে চাওকচোন। তাৰপিছত আমি প্ৰতিটো ক্লাছ ইয়াৰ মাজলৈ মাতি আনিছোঁ। প্ৰথমে আমি একেবাৰে আমাৰ সৰু ক্লাছটো নাৰ্চাৰী আৰু প্লে হাউচৰ তেওঁলোকক আমাৰ মাজলৈ মাতি আনিলোঁ। মাতি আনি তেওঁলোকক ৰখাই দিলোঁ। গান এটা লগাই ক'লোঁ যে নাচা। তেওঁলোকে এতিয়া কি কৰিম কি নকৰিম ভাবি মেলি ৰখি আছে। গানটো লগাই দিছোঁ, 2জন নাচিছে আৰু 2জন আকৌ ৰখি আছে, ভাবিছে কি কৰিব দিছে, কিয় গান লগাই দিছে। আৰু গোটেই গাল আমাক বহি চাই আছে, ইফালৰ পৰা মাকহঁতেও চাই আছে গেটৰ বাহিৰৰ পৰা। কি কৰিম কি নকৰিম সিহঁতৰ লাগি আছে। তাৰপিছতে আমি সিহঁতক কোম্পেনী দিবলৈ কাৰণে আমিও অকণমান নাচি দিলোঁ। আমাক দেখি আকৌ সিহঁতেও নাচিবলৈ লৈছে। তেতিয়াহে গম পাইছে যে আমাক ডান্স কৰিবলৈ দিছে মেমহঁতে। আমিও জনাই নজনাই এনেই অকণমান সিহঁতৰ লগত নাচি দিছোঁ আৰু। তাৰপিছৰ পৰা তেওঁলোকে ডান্স কৰিব লৈছে। তাৰপিছত আমি প্ৰতিটো ক্লাছৰে এটা এখিনিক মাতি আনি মাজলৈ আমি সিহঁতক নাচিবলৈ দিছিলোঁ। আজি আমাৰ ষ্টুডেণ্টবোৰ কম আছে, কাৰণ কেলৈ অকল নাৰ্চাৰীৰ পৰা ক্লাছ 2লৈকেহে আজি আমাৰ স্কুলত চিলড্ৰেন ডে উদযাপন কৰা হৈছিল। আৰু বাকীখিনি চব ট্ৰিপত গৈছিল চিলড্ৰেন ডেৰ ওপৰত। চিলড্ৰেন ডেৰ কাৰণে সিহঁতক ট্ৰিপত লৈ যোৱা হৈছে। কিছুমান গৈছে যোৰহাট, কিছুমান গৈছে শিৱসাগৰ। সেইটো কাৰণে ষ্টুডেণ্টবোৰ অকণমান কম লাগিছে। যিহেতু আমাৰ স্কুলত ক্লাছ 10লৈকে আছে, আজি অকল ক্লাছ 2লৈকে আছিলে। তাৰপিছত আহিলে আমাৰ টিচাৰ্ছসকলৰ বিশেষ ডান্সটো আমি বহুত দিনৰ পৰা কৰিম ভাবি আছিলোঁ, কিন্তু কৰিব পৰা নাছিলোঁ। তেনেকৈ একো স্কুলত উদযাপনো কৰা নাছিলে। ভাবিলোঁ যে আগদিনাখন তেওঁলোকে টিচাৰ্ছ ডেৰ কাৰণে আমাৰ কাৰণে নাচে গান গায়, আমাক স্পেচিয়েল কৰিবলৈ কাৰণে কিমান কি কৰে। আমি সিহঁতৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। আগদিনাখন আমি চবেই পাতি ল'লোঁ আমি ডান্স এটাকে কৰিম তেতিয়াহ'লে। তাৰপৰা কাৰো কিন্তু একো প্ৰেক্টিচ নাছিলে, কোনো একো চোৱাও নাছিলোঁ। সেইদিনাখন স্কুললৈ আহি গানটো অকণমান শুনি ইজনীয়ে সিজনীয়ে ভাবিলোঁ যে ঠিক আছে নাচিম নানাচোকৈ কৈ আৰু চবেই নাচি দিলোঁ। চবৰে প্ৰেক্টিচ নাছিলে যদিও ইজনীয়ে সিজনীক চাই অকণমান মিলাই দিলোঁ আৰু। মিলাই মেলি যেনিবা ভালেই হ'ল। তাৰপিছত কেইখনমান ফটো শ্বেয়াৰ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।